ৰজতজয়ন্তী উপলক্ষে শশীধৰ ফুকন বালিকা বিদ্যালয়ৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিৱসাগৰ জিলাৰ চাৰিস্থিত শশীধৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি উদযাপন কৰা হয় মহাৰজত জয়ন্তী। এই পবিত্ৰ উপলক্ষে বিদ্যালয়খনে আয়োজন কৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত সাজ-পোছাকত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শোভাযাত্ৰাটো বিদ্যালয়ৰ পৰা আৰম্ভ হৈ গাঁওজুৰি পৰিক্ৰমা কৰে আৰু স্থানীয় ৰাইজৰ মাজতো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ছাত্ৰীসকলে হাতত বেনাৰ লৈ গান-বাজনা কৰি আগবাঢ়ি যায় আৰু সোঁৱৰণত মহাৰজৰ দৰ্শন, শিক্ষা আৰু সংস্কৃতিৰ মাহাত্ম্য বৰ্ণনা কৰে। শোভাযাত্ৰাত বিদ্যালয়ৰ শিক্ষক-শিক্ষিকা, অভিভাৱকসকলেও সক্ৰিয়ভাৱে অংশ লৈছিল। উল্লেখযোগ্য যে শশীধৰ ফুকন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় হৈছে অসমৰ গ্ৰাম্য অঞ্চলত স্থাপন হোৱা প্ৰথম মহিলা শিক্ষানুষ্ঠান, য'ত ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিছে। এনে এখন ঐতিহাসিক বিদ্যালয়ত মহাৰজত জয়ন্তীৰ দৰে আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাটো গৌৰৱৰ বিষয়। এই অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মলৈ আমাৰ ধৰ্মীয় আৰু সাংস্কৃতিক মূল্যবোধ আগবঢ়োৱা হৈছে। শোভাযাত্ৰা সফলভাৱে সম্পন্ন হোৱাৰ পাছত বিদ্যালয়ত এক সৰু সভাৰ আয়োজন কৰা হয়। এয়া আছিল আজি শশীধৰ ফুকন বিদ্যালয়ৰ এক গৌৰৱৰ খবৰ। এইদৰে আমাৰ সমাজত সাংস্কৃতিক আৰু শিক্ষাৰ সংমিশ্ৰণ আগবঢ়াই আনুষ্ঠানিকতা উদযাপন হ'ব লাগে, এয়া আমাৰ আশা। আপোনালোক সংযুক্ত হৈ থকা কলিয়াবৰ নিউজ চেনেলটোৰ লগত চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।